নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ এই হিৰাম বৰাই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি কেইটামান মোবাইলত গুৰুত্বপূৰ্ণ ছেটিংছৰ বিষয়ে ক'ম। যিকেইটা ছেটিংছ খুবেই ইম্পৰ্টেণ্ট অৰ্থাৎ দৰকাৰী, যিকেইটা ছেটিংছৰ বিষয়ে আপুনি জনাটো খুবেই প্ৰয়োজনীয়। আৰু এই ছেটিংছবোৰ কি, এই ছেটিংছবোৰ কেনেদৰে কৰা হয়, এই আটাইবোৰৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ নটিফিকেশ্যনটো আৰু লগে লগে চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ মোবাইল স্ক্ৰীণত আৰু আপোনালোকক দেখুৱাম এই গুৰুত্বপূৰ্ণ ছেটিংছবোৰ। প্ৰথম গুৰুত্বপূৰ্ণ ছেটিংছটো হ'ল লোকেশ্যন। আপোনালোক নিশ্চয় জানে লোকেশ্যন ছেটিংছটো, কিন্তু তাৰে ভিতৰত এটা ছিক্ৰেট ছেটিং আছে, এইটোৰ বিষয়ে জনা হওক। এই ছেটিংছটো কৰিবলৈ হ'লে আপুনি যাব লাগিব আপোনাৰ মোবাইলত ছেটিংছত যোৱাৰ পিছতে তলফালে আহিব, ইয়াতে চাব লোকেশ্যন বুলি এটা অপশ্যন আছে, ইয়াতে যাব লাগিব। যোৱাৰ পিছতে ওপৰত চাব লোকেশ্যন বুলি, এইটো প্ৰায়ভাগ অনে থাকে, অন থাকিলে একো অসুবিধা নাই, কোনো সমস্যা নহয়। আৰু তাৰ তলতে চাব এটা মুড বুলি অপশ্যন আছে, ইয়াতে তিনিটা অপশ্যন আছে। ইয়াতে বেটাৰী ছেভিংছটো পাৰিলে অন ৰাখিব, কাৰণ আপোনাৰ যদি লোকেশ্যন অন থাকে তথাপি আপোনাৰ যদি বেটাৰী ছেভিংছো ৰখা থাকে অপশ্যনত, তেতিয়াহ'লে আপোনাৰ মোবাইলৰ বেটাৰীটো সোনকালে চাৰ্জ শেষ নহ'ব আৰু আপোনাৰ বেটাৰী চাৰ্জটো বেছি সময় থাকিব। এইটো ৰাখিলে হ'ল। আৰু বেক আহক, অহাৰ পিছতে তলত এটা ছেটিংছ চাব, GPS ফৰ ফটোছ বুলি এটা ছেটিংছ আছে, এইটো অফ ৰাখিব। যদি অন কৰি দিয়ে তেতিয়াহ'লে কি হ'ব, আপোনাৰ যিমানবোৰ ফটো তুলিব বা উঠাব সেয়াৰ লোকেশ্যনবোৰ শ্বেয়াৰ কৰিব তলত থকা এইকেইটা এপত। তলত আছে ফেচবুক, গুগল প্লে ছাৰ্ভিচ, মেপছ, ইয়াতে শ্বেয়াৰ কৰি দিয়া হ'ব আপোনাৰ লোকেশ্যন। ধৰি লওক আপুনি ফটো এটা তুলিছে আৰু তাৰ লোকেশ্যনটো লগে লগে ইয়াত শ্বেয়াৰ কৰা হ'ব যদি এই ফটোটো আপলোড হয়। এইবাবে আপুনি বা আপোনালোকে এই ছেটিংছটো অফ ৰাখিব, কাৰণ বহুত সময়ত এইটো লোকেশ্যনটোত কোনোবা ট্ৰেক কৰি ল'লে অসুবিধা হ'ব পাৰে। আপোনালোকে এই ছেটিংছটো ব্যৱহাৰ কৰি, এইটো খুবেই ইম্পৰ্টেণ্ট ছেটিংছ হয়। আৰু ইয়াৰ পিছৰ ছেটিংছটো হ'ল টক বেক। এই ছেটিংছটো জানিবলৈ হ'লে আপুনি যাব লাগিব ছেটিংছত যোৱাৰ পিছত তলৰফালে আহিব, মোৰ ছেটিংছ বুলি এটা অপশ্যন আছে, ইয়াতে যাব। যোৱাৰ পিছত তলৰফালে আহিব, আৰু একেবাৰে তলত এটা অপশ্যন পাব এক্সেছিবিলিটি বুলি, এই অপশ্যনটোত যাব লাগিব। যোৱাৰ পিছতে ওপৰত এটা অপশ্যন পাব টক বেক। এই অপশ্যনটো আপোনালোকে কেতিয়াও অন কৰি নাদিব। যদি এই ছেটিংছটো অন কৰি দিয়ে কিবা কাৰণত, তেতিয়াহ'লে আপোনাৰ মোবাইলত বহুত ধৰণৰ সমস্যা হ'ব। আপোনাৰ মোবাইলটো একেবাৰে শ্ল' হৈ যাব আৰু একেবাৰে লাহে লাহে কাম কৰিব, তেতিয়া আপোনাৰ বহুত অসুবিধা হ'ব আৰু আপোনালোকে শ্লাইড কৰিব নোৱাৰিব, বহুত ধৰণৰ অসুবিধা হ'ব আৰু এবাৰতে কাম নকৰিব, ডাবল টেপ কৰিব লাগিব। এই ছেটিংছটো যদি অন কৰি দিয়া হয় তেতিয়াহ'লে কি হ'ব, আপুনি য'তেই টাচ কৰিব তাতে ক'ব, ধৰি লওক ছেটিংছত টাচ কৰিছে ছেটিংছ বুলি ক'ব, বা মেছেজত টাচ কৰিছে মেছেজ বুলি ক'ব, বা আপোনাৰ মেছেজ দ্বাৰা গৈছে কোনোবা এটা মেছেজত সেই মেছেজটো পঢ়ি শুনাব। কিন্তু এই ছেটিংছটো আপোনালোকে অন নকৰিব, কাৰণ এইটো কৰিলে আপোনাৰ মোবাইলৰ বেটাৰী সোনকালে শেষ পাব আৰু আপোনাৰ মোবাইলটো হেং হ'ব আৰু একেবাৰে শ্ল' হৈ যাব। এই ছেটিংটো বেছিকেলি এইকাৰণেই দিছে, মানে ধৰি লওক কোনোবা অশিক্ষিত বা পঢ়া শুনা নাজানে, পঢ়িব নাজানে, তাৰপিছত অন্ধ মানুহ, সিহঁতৰ কাৰণে এই ছেটিংছটো দিয়া হৈছে। সিহঁতে এবাৰত ধৰি লওক টাচ কৰিব, তেতিয়া সেই ছেটিংছটো ক'ব, এইটো ধৰি লওক ছেটিংছ বা মেছেজ, তেতিয়া সি ডাবল টেপ কৰিব, তেতিয়া এইটো জানিব পাৰিব। কিন্তু আপোনালোকে এইটো ছেটিংছ পৰাপক্ষত অন নকৰিব যদি দৰকাৰ নহয়, দৰকাৰ হ'লে বেলেগ কথা। আৰু আপোনালোকে হয়তো হোৱাটছএপ ছেটিংছটো দিছে কিহৰ কাৰণে, যদি অনে কৰিব নোৱাৰোঁ, আপোনালোকে এইটো অন কৰি চাব পাৰে, কোনো অসুবিধা নাই, কিন্তু আপোনাৰ মোবাইলটো শ্ল' হ'ব। আৰু এই ছেটিংছটোৰ বিষয়ে আপুনি জানি থোৱাটো খুবেই ভাল। ইয়াৰ পিছৰ ছেটিংটো হ'ল কালাৰ ইনভাৰ্চন। আপোনাৰ এই কালাৰ ইনভাৰ্চন ছেটিংটো অন কৰিলে কি হ'ব, আপোনাৰ মোবাইলটো ব্লেক এণ্ড হোৱাইট হৈ যাব। এই ছেটিংছটো জানিবলৈ হ'লে আপুনি যাব লাগিব ছেটিংছত
সেটিংস যোৱাৰ পিছত তলৰভাৱে আহি থাকিব। অহাৰ পিছত ইয়াতে পাব মোৰ সেটিংস বুলি অপশ্যন আৰু তলৰভাৱে আহিব এক্সেছিবিলিটি বুলি এটা অপশ্যন আছে তলত একেবাৰে শেষত এইটোত যাব। যোৱাৰ পিছত তলৰ ফালে আহি থাকিব। আহি থাকোঁতে ইয়াতে ডিসপ্লে বুলি এটা অপশ্যন পাব আৰু তাৰ তলত চাব কালাৰ ইনভাৰ্সন বুলি এটা অপশ্যন আছে। এইটো অফ ৰাখিব পৰাপক্ষত যদি আপোনাৰ দৰকাৰ নহয় আৰু এইটো অন কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো এনেকুৱা ধৰণৰ ব্লেক এণ্ড হোৱাইট হৈ যাব। এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যেতিয়া আপোনাৰ প্ৰয়োজন হয়, ধৰি লওক বেটাৰী সেভিংছৰ কাৰণে। এইটো অফে ৰাখি দিয়ক। এইটো সেটিংছৰ বিষয়ে আপোনাক জনালোঁ। নিশ্চয় আপোনালোকে এই সেটিংছটো জানি উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ইয়াৰ পিছৰ সেটিংটো হ'ল পাৱাৰ বটম ইনস্কল। পাৱাৰ বটম ইনস্কল এইটো সেটিংছটো অন কৰিলে আপোনাৰ কি হ'ব, আপুনি পাৱাৰ বটনটো টিপি আপুনি যিকোনো কল কৰা অৱস্থাত কলটো ডিছকানেক্ট কৰিব পাৰিব। আপুনি ধৰি লওক বাইক চলাই আছে বা চাইকেল চলাই আছে, তেতিয়া আপোনালোকে মোবাইলটো ডাইৰেক্ট পাৱাৰ বটনত টিপি দিব আৰু লগে লগে আপোনাৰ কলটো ডিছকানেক্ট হৈ যাব। ইয়াৰ কাৰণে এইটো সেটিংছ। এই সেটিংছটো কৰিবলৈ হ'লে আপুনি যাব লাগিব সেটিংছত। সেটিংছত যোৱাৰ পিছত মোৰ সেটিংছত যাব লাগিব। মোৰ সেটিংছত যোৱাৰ পিছত একেবাৰে তলত যিটো অপশ্যন আছে বা সেটিংছ আছে এক্সেছিবিলিটি বুলি, ইয়াতে যাব লাগিব। যোৱাৰ পিছতে অলপ তলৰ ফালে আহিব স্লাইড কৰি। ইয়াতে এটা অপশ্যন পাব পাৱাৰ বটম ইনস্কল। এইটো যদি সেটিংছটো অন কৰি দিয়ে তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলত যেতিয়া কল কৰি থাকিব সেই অৱস্থাত আপুনি পাৱাৰ বটনটো টিপি আপোনাৰ কলটো ডিছকানেক্ট কৰিব পাৰিব। এই সেটিংছটো দৰকাৰী সেটিংছ, আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিলে। ইয়াৰ একেবাৰে শেষৰ সেটিংছটো হ'ল প্লে ষ্ট'ৰৰ সেটিংছ। ধৰি লওক আপোনাৰ মোবাইলটো গুগলৰ পৰা চাৰ্টিফাইড হয় নে নহয় এইটো জানিবলৈ হ'লে আপুনি এই সেটিংছটো ব্যৱহাৰ কৰিব পাৰিব। এই সেটিংছটো ব্যৱহাৰ কৰিবলৈ হ'লে আপুনি যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব আৰু ওপৰত চাব 3 ডটছ দিয়া আছে। এই 3 ডটছত যাব লাগিব। যোৱাৰ পিছত তলৰ ফালে আহিব লাগিব। আহোঁতে ইয়াত তলৰ ভাগত আহি থাকোঁতে ইয়াতে এটা সেটিংছ পাব সেটিংছ বুলি, সেটিংছত যাব লাগিব আৰু তলৰ ফালে আহিব। একেবাৰে তলত চাব ডিভাইচ চাৰ্টিফিকেশ্যন বুলি এটা সেটিংছ আছে। ইয়াতে চাব চাৰ্টিফাইড। যদি আপোনাৰ মোবাইলটো চাৰ্টিফাইড বুলি লিখা থাকে তেতিয়াহ'লে আপোনাৰ মোবাইলটো গুগলৰ পৰা চাৰ্টিফাইড হয়, আৰু যদি এইটো চাৰ্টিফাইড লিখা নাথাকে তেতিয়াহ'লে আপোনাৰ হেডছেটটো গুগলৰ পৰা চাৰ্টিফাইড নহয়। চাৰ্টিফাইড থাকিলে কি ভাল হয় জানা, চাৰ্টিফাইড হ'লে আপোনাৰ যিকোনো এপছ ডাউনলোড কৰিলে আপোনাৰ এইটো সিকিউৰিটি থাকে। ধৰি লওক আপোনাৰ কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ডাউনলোড নহয় আৰু আপোনাৰ কোনো ধৰণৰ ডাটা চুৰি কৰিব নোৱাৰে সহজতে। আৰু যদি কিবা কাৰণে আপোনাৰ চাৰ্টিফাইড লিখা নাথাকে তেতিয়াহ'লে আপোনাৰ যি মোবাইল হয় সোনকালে আপোনালোকে তাৰ কাষ্টমাৰ কেয়াৰত যাওক আৰু কেয়াৰত গৈ অৱগত কৰক, তেতিয়া আপোনাৰ এইটো চাৰ্টিফাইড কৰি দিব। তাৰপিছত আৰু প্লে ষ্ট'ৰ আৰু এটা সেটিংছ হ'ল ওপৰত চাব অটো আপডেট এপছ। এইটো 3টা অপশ্যন দিয়া আছে। ওপৰত সেটিং অপশ্যনটো হ'ল ডু নট অটো আপডেট এপছ। এইটো সিলেক্ট কৰি থ'লে কি হ'ব, আপোনাৰ যদি ডাটা অন থাকে তথাপি আপোনাৰ কোনো ধৰণৰ এপছ অট'মেটিক আপডেট নহ'ব। আৰু যদি মাজৰ যিটো অপশ্যন আছে অটো আপডেট এপছ এট এনি টাইমছ ডাটা চাৰ্জ মে এপ্লাই, এইটো দি থ'লে আপোনাৰ কি হ'ব, আপোনাৰ যদি ডাটা অন থাকে তেতিয়াহ'লে আপোনাৰ কোনো যদি এটা এপছ আপডেট কৰিব লগা হয় অট'মেটিক এইটো আপডেট হৈ যাব। আপোনালোকে এইটো অপশ্যন চিলেক্ট নকৰিব, কাৰণ আপোনাৰ যিকোনো সময়ত আপোনাৰ এপছ আপডেট হ'ব তেতিয়া আপোনাৰ ডাটা পেকটো সোনকালে শেষ হ'ব আৰু লগতে বেটাৰীও শেষ হ'ব। কাৰণ এনেকুৱা এটা জেগাত আপোনাৰ ডাটাটো অন কৰিছে, কোনো আপুনি ধৰি লওক ফেচবুক কৰি আছে, তাতে আপোনাৰ এপছটো আপডেট হ'বলৈ ধৰিলে আপোনাৰ বেটাৰীটো সোনকালে শেষ হ'ব, কাৰণ তাত নেটৱৰ্ক কভাৰেজ বেয়া। আৰু তলৰ অপশ্যনটো হ'ল অটো আপডেট এপছ অভাৰ ৱাইফাই অনলি। এইটো সেটিংছত এপ্লাই কৰি দিলে এইটো অপশ্যনত যদি ক্লিক কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ কি হ'ব, ৱাইফাই যিটো কানেক্ট হয় লগে লগে আপোনাৰ আপডেট হ'ব যিকোনো এপছ। আজি এইকেইটা সেটিংছৰ বিষয়ে ক'লোঁ বাৰু। আজি যিকেইটা সেটিংছ আপোনালোকক জনালোঁ এই সেটিংছকেইটাৰ ভিতৰত কোনটো সেটিংছ আপোনাৰ ভাল লাগিছে কমেণ্টত জনাব।
আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে এইটো জনাব আৰু যদি আপোনালোকে ভাবে কিবা এটা বিষয়ৰ ওপৰত ভিডিঅ' বনাওঁ তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব তলত আজিলৈ ইমানেই ধন্যবাদ